बेसमनि मोनसे गिदिर खौरां बिग पलिटिकल अपडेट बे समाव बिजनी विधानसभा बे विधानसभायाव बीपीएफ राजखान्थि हान्जानि गेजेराव गावस्रालायनाय नुजाथिदों। बिजनी विधानसभा बे विधानसभायाव मैयानि सानाव एनडीए बिजाथि अरूप कुमार देखौ फसंनाय लोगो लोगोनो बे समाव बीपीएफ नि गेजेराव गावस्रानाय सोमजिखांदों जे 20 नं बिजनी विधानसभा बे विधानसभायाव बीपीएफ राजखान्थि हान्जानि बिजाथि मोनैखौ लानानै गोबां रायजो राजाफोरानो लोब लोब बीपीएफ नि मददगिरिफोर बे मददगिरिफोरा बे समाव खुद्रिसारदों। दिनै जे गोबां सुबुंफोरानो थुबुर जानानै थांखि लादों जे बीपीएफ राजखान्थि हान्जानिफ्राय उदां बिजाथि गसंनो थाखाय थांखि लादों। बीपीएफ नि गेजेराव मोनसे गावस्रालायनाय सोमजिखांदों जे बिजनी विधानसभायाव सोमजिखांदों बीपीएफ नि गेजेराव गावस्रालायनाय थासारि बिजाथि मोनैखौ लानानै रायजो राजाफोरा खुद्रिसारदों। द बीपीएफ नि रायजो राजा एबा मददगिरिफोरा बिबानगिरिफोरा बे समाव खुद्रिसारदों आरो बीपीएफ नागारनानै बे समाव उदां बिजाथि बीपीएफ निफ्राय उदां बिजाथि गसंनो थाखाय थियारि जानायखौ नुनो मोनदों। बिथांमोना फोरमायथिदों जे बे समाव मोनथाम बियाबाव एबा बीटीसी बियाब बे बियाब थुरिबारि निसिमा आरो बेनि अनगायैबो सुबाइजार मोनथाम बियाबावबो बीपीएफ राजखान्थि हान्जायानो गोख्रों। नाथाय मा जाहोनाव बिजनी विधानसभाखौ बे समाव एनडीए नागारना होखो बे सोंलु खालामनानै गोख्रों भाबै सोमावसारदों एबा बे समाव बीपीएफ नि गेजेराव गावस्रानायखौ नुनो मोनदों। बिजनी जिल्लानि आफादगिरि डिम्बेश्वर बर'खौ बे समाव बिजाथि महरै उदां बिजाथि महरै बीपीएफ राजखान्थि हान्जानिफ्राय गसंबाय एबा बिजाथि महरै फसंबाय। थारैनो बे समाव बिजाथि होयैखौ लानानै गोख्रों खुदिसारदों आरो एनडीए नि बिजाथि अरूप कुमार देनो बिजाथि होनायखौ लानानै गोख्रों भाबै बीपीएफ आरो बीजेपी नि गेजेराव मोनसे गोरोबलायै थासारिखौ नुनो मोनदों आरो बे समाव बीपीएफ राजखान्थि हान्जानिफ्राय थिरांथा खालामदों बिजनी जिल्ला लाइमोन गांखंनि आफादगिरि बीपीएफ नि आफादगिरि बिथां डिम्बेश्वर बर'खौ उदां बिजाथि महरै बीपीएफ राजखान्थि हान्जाया बे समाव मदद होदों आरो बे समाव बिजाथि गसंनो थाखाय थियारि बाथ्राखौ फोरमायथिनायखौ नुनो मोनदों। আজি খুব এটা গুৰুত্বপূৰ্ণ দিন। আজি আমাৰ বিপিএফ দলৰ কাৰণে বিজনীৰ বাসীৰ কাৰণে এটা দুখৰ দিন, কিয়নো আজি আমি বিপিএফ হিচাপে বিজনীত আমি শক্তিশালী আছিলে। আমাৰ 3টা এমচিএলএ আছে, নিচিমা, সুবাইজাৰ আৰু থুৰিবাৰী, আৰু আমি মানাস চেৰপাং সমষ্টিত আমি হাৰিছিলোঁ 1500-1600 ভোটত। তথাপিও আমি দ্বিতীয় স্থানত আছিলে, কিন্তু তথাপিও ইমান শক্তি থকা সত্ত্বেও আজি আমি বিজনীৰ যিটো যোৱাকালি ফাইনেল এটা আমাৰ কেণ্ডিডেটৰ লিষ্ট 11জন নিয়া যিটো লিষ্ট ওলাইছে, কিন্তু আমি বিজনীৰ 20 নং বিজনী বিধানসভা সমষ্টিত আমি বিপিএফৰ পৰা পাৰ্টি আমি দেখিবলৈ পোৱা নাই। সেইটোৰ কাৰণে পাব্লিকে আজি হাজাৰ পাব্লিক ইয়াত ওলাই আহিছে, নিজৰ ক্ষোভ নিজৰ ৰিজেণ্টমেণ্ট এইটো দেখাইছে, চবৰ মুখত হাঁহি নাই। এইটোৰ কাৰণে আজি সিহঁতে প্ৰতিবাদ কৰিছে যে আমাক বিপিএফৰ কেণ্ডিডেট লাগিবই বুলি মানে কৈছিল। সদৌ শেষত আমাৰ এটা সিদ্ধান্তত আহিলে যে ইমান হাজাৰ ৰাইজে যিহেতু আমাৰ বিপিএফৰ পৰা কেণ্ডিডেট নাই, বিকল্প এটা ল'ব লাগিব বুলি আমাৰ কি হৈছে এটা আনএনিমাছলি এটা সলিউশ্যনত আহিলে যে মোকে মানে ইণ্ডিপেণ্ডেণ্ট হিচাপে ইয়াতে মানে থিয় হ'ব লাগে বুলি ৰাইজে অনুৰোধ কৰিলে। সেইটোৰ কাৰণে মই আজি ৰাইজৰ যিটো আশা যিটো দাবী সেইটো সন্মান দি পেলাই ময়ো ৰাজি হ'লোঁ, এইটোৱে কথা। আৰু অহা আমি 23 তাৰিখত তেনেকৈ ৰাইজক লৈ পেলাই আমি কাজলগাঁৱত আমি নমিনেশ্যন দাখিল কৰিব যাম, এইখিনি কথা। তো আজি খুব দুখৰ কথা, আজি মই জন্মৰ পৰাই মই বিপিএফ কৰি আছোঁ, আজিলৈকে কৰিছিলোঁ,
প্ৰাইমাৰীৰ পৰা আমি লিডাৰ হৈ পেলাই এটা সাধাৰণ কৰ্মী হৈ পেলাই আমি আহি আজি বিজনী ডিষ্ট্ৰিক্টৰ ইউথৰ মই ভাইচ প্ৰেচিডেণ্ট আছিলে মানে খুব বেয়া লাগিছে আৰু আজি যে এনেকৈ হঠাৎ আমাৰ তাত ৰিজাল্ট আহিছে বিজনীত মই মানে আমি চবেই আমি বিশ্বাসতে ল'ব পৰা নাই কি কাৰণত হ'ল আমি হাইকমাণ্ডক বা কেনেকৈ কি ভাবিলে নিশ্চয় হাইকমাণ্ডৰ কিবা এটা উদ্দেশ্য আছে ভাল চিন্তাধাৰা আছিলে তথাপিও আমাৰ ৰাইজে যিহেতু এইটো মানি ল'ব পৰা নাই সেইটোৰ কাৰণে মোকে এতিয়া নিৰ্দলীয় হিচাপে মোক প্ৰক্ষেপ কৰিছে মই আকৌ একবাৰ ৰাইজলৈ মই অনেক ধন্যবাদ দি পেলাই যে মোক যে সেই সন্মানটো দিলে মই সেইটোৰ কাৰণে মোক ৰাইজকো প্ৰথমতে মই মন্ত্ৰৰ পৰা মই মানে ধন্যবাদ দিছোঁ এইখিনি কথা এইটো মই এতিয়াও যিহেতু দলত আছোঁ মই কিছুমান কথাবিলাক কোৱাত মোৰ সুবিধা নহ'ব মই এইটো কমেণ্টটো নিদিয়াৰ বিৰতি থকাই ভাল পাব মই গোটেইকে ইয়াতে কোন বেয়া কোন ভাল যিহেতু মই এতিয়ালৈ BPFত আছোঁ আৰু BJP হ'ল আৰু NDA পাৰ্টনাৰ গতিকে আমি দলত থাকি পেলাই এটা ডিচিপ্লিনটো আছে সেইটো মই মেইনটেইন কৰি পেলাই মই এইখিনি কথাত মই একো কমেণ্ট নকৰোঁ যেহেতু আপুনি বৰ্তমানলৈকে BPFত আছে আৰু 23 তাৰিখত আপুনি নিৰ্দলীয় হৈ গ'ল তেনেহ'লে আপুনি পদত্যাগ কেতিয়া কৰিব না সেইটোতো নিশ্চয় কৰিবই লাগিব সেইটো নিয়মৰ কথা যিহেতু মই BPFত এতিয়ালৈ আছে আনুষ্ঠানিকভাৱে মই এইটো ৰিজাইনেশ্যন মই দিয়া নাই মই দিম সময় আহিলে 2-1 দিন ভিতৰতে মই দি দিম নমিনেশ্যনৰ আগত মুঠতে ৰিজাইনেশ্যনটো দি দিম